Hello everyone, good afternoon. আজি এফালে দেখিলে কমপ্লিট হৈ গ'ল গোটেই কাপোৰযোৰ। এয়া গোটেই কাপোৰযোৰ আপোনালোকক দেখাই দিছোঁ। এফালে দহি বাতিলোঁ। দহিটো বাৰু তেওঁ ইমান ডাঙৰকৈ আৰু গোটাকৈ বাতিব কোৱা নাই, সেইটো কাৰণে এনেকেই বাতিছোঁ দহিটো। আৰু এইখন হৈছে মেখেলা, আৰু এইফালে হৈছে এইটো পৰিব বুকুত। ধুনীয়াকৈ দহি বাতি দিছোঁ। আৰু এইফালে ইয়াৰে লগাই দিছোঁ অকণমান ফুল, আৰু এইফালে মেখেলাখন ৰেডি টু ৱেৰ কৰি দিছোঁ। এইযোৰ এইফালে এইযোৰ কালি আপোনালোকক বনাই থাকোঁতে দেখাইছিলোঁ অকণমান। এইফালে এইযোৰো হৈছে ৰেডি টু ৱেৰ। এইফালে পাৰ্পিং, এইফালে বগা দহি, আৰু এইযোৰ ধুনীয়া লাগিছে বেছি। এইফালে মেখেলাখন অৰেঞ্জ কালাৰত বনাইছোঁ কাপোৰযোৰ। মোৰযোৰ ব্লুত আছিলে, তেওঁ অৰেঞ্জত বনাবলৈ ক'লে, ব্লু নিপিন্ধে বোলে, সেইটো কাৰণে এইযোৰ চাওক গোটেই চাদৰখনতে দি দিছোঁ, আৰু মেখেলাখনত বেছি দিয়া নাই। চাদৰখনত যিহেতু গোটেইখিনিতে দি দিয়া হৈছে, সেইটো কাৰণে বেছিকৈ আকৌ মেখেলাখনটো দি দিলে বেয়া লাগিব দেখিবলৈ, মেখেলাখনত বেছিকৈ দিয়া নাই। আৰু ব্লাউজকেইটা আপোনালোকক দেখাম বাৰু। এতিয়া চাদৰ মেখেলাকেইযোৰে দেখাইছোঁ। ঠিক আছে, থেংক ইউ।